হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 9 বাজিছে। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি দিছোঁ। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু দিনটোৰ মানে কামখিনি কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, দেখাই যাওঁ আপোনালোকক। প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ৰাতিপুৱা শুই উঠা অকণমান দেৰি হ'ল, অকণমান মানে বাৰুকৈ দেৰি হ'ল। শুই উঠিছোঁৱে এতিয়া, শুই উঠি মুখখন ধুই চাহ খোৱাই নাই, কামকেইটা কৰি মেলি খাম আৰু তাৰপিছতে আজি ভাবিছোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম। চাই থাকিব ভিডিঅ'টো আৰু ৰেচিপিটো কেনেকুৱা পায় ক'ব মোক শেষত। ৰেচিপিটো হৈছে গাহৰি মাংসৰ ৰেচিপি আৰু মোৰ প্ৰিয় বস্তু, প্ৰিয় খানা মানে মোৰ সেইটো। তাকে বনাম আজি। কেনেকৈ বনাম দেখাম, চাই থাকিব ভিডিঅ'টো। খিৰিকীবোৰ খোলাই নাই, খুলি দিছোঁ, পোহৰ পৰা নাই নহ'লে। আপোনালোকৰ বাৰু ঘৰত থাকি থাকি আমনি লাগিছেনে? মোৰ যে একদম আমনি লাগি গৈছে ঘৰত থাকি। কেতিয়া হোষ্টেল খোলে তেনেকুৱা লাগি আছে। ছেপ্টেম্বৰত খুলিব বুলি শুনিছোঁ, তেতিয়াই যাবগৈ লাগিব আৰু লগৰবোৰক লগ পাম, ভালো লাগিব। ঘৰত থাকিলে মানে কি হয়, পঢ়িবলৈও মন নাযায়, মানে মনটো মানে কিবা হৈ যায়, কাম কৰিবলৈও মন নাযায়। তাত থাকিলে মানে হোষ্টেলত থাকিলে কি হয়, অকণমান পঢ়িবলৈও মন যায়, কলেজলৈ গৈ থকা হয়, লগৰবোৰক লগ পোৱা হয়, মনটোও ভাল লাগি থাকে। ইফালে মোৰ থ্ৰেডিং কৰিব হৈ গ'ল, একেবাৰে হোষ্টেল যোৱাৰ আগত কৰিম আৰু সেইবাবে কৰা নাই, মানে এনেই বিষাবলৈ মন যোৱা নাই, বিষটো মানে বিষাই যে, সেইকাৰণে একেবাৰে কৰিম আৰু এতিয়া কথা পাতি নাথাকোঁ আৰু মানে কামখিনি কৰি লওঁ, বহুত কাম আছে। এতিয়া মই ঘৰটো মুচি লওঁ। ঘৰ মচি মেলি হৈ গ'ল, এতিয়া মাংসখিনি ৰান্ধি লওঁগৈ। ইছৰাম, ফ্ৰিজটো অৱস্থা নাইকিয়া হৈ আছে। মা, মাংসখিনি ক'ত গ'ল? উলিওৱাই নাই পলিথিনৰ পৰা, মন উলিয়ালে উলিওৱা এটাই নাই, তাৰমানে খাবহে পাৰে আৰু চবেই। সেয়া মই মাংসখিনি এতিয়া তুলি দিছোঁ কেৰাহীত, বইল হওক, বহুত সিজিব লাগিব। তাৰপিছত এতিয়া ভাবিছোঁ মাংসখিনি মই খৰিচা দি বনাওঁ নে বিলাহী দি বনাওঁ। টেঙাটো দিবই লাগিব, ভাবিছোঁ কোনটো দিলে ভাল হ'ব। বিলাহীটো দিলে বেয়া নহয়, দিম আৰু কিবা এটা, চাই থাকিব। মই এতিয়া কাটি আছোঁ ৰচুন, নহৰু বাকলি গুচাই আছোঁ। এয়া মই এতিয়া ৰেডি কৰি ল'লোঁ বস্তুকেইটা। এটা আলু, 4টা পিঁয়াজ আৰু ইয়াতে আদা অকণমান দিব লাগিব। এতিয়া মই কটা নাই, কাটি ল'ম। তাৰপিছতে বিলাহী এটা, একেবাৰে চিম্পুলকৈ বনাম। মই কেনেকৈ বনাওঁ সেইটোহে দেখাইছোঁ আপোনালোকৰ আগত। চবেই বেলেগ বেলেগকৈ বনায় বাৰু, মই এনেকৈয়ে বনাওঁ। মই মাংসখিনি বইল কৰা কেৰাহীখনতে বনাইছোঁ মাংসখিনি। তেলখিনি গৰম হোৱাৰ পিছত এয়া পিঁয়াজখিনি এতিয়া মই মাংস আৰু আলুখিনি এনেদৰে ভাজি আছোঁ। এনেদৰে অলপ সময় ঢাকি লৰাই ভাজিব লাগিব। তাৰপিছতহে মছলা আৰু নহৰু আদা পেষ্টখিনি দিম। এতিয়া মই নহৰু আৰু মছলাখিনি দি দিছোঁ। তাৰপিছতে অলপ লৰাই ইয়াত দি দিম মই বিলাহীখিনি। এতিয়া মই মাংসখিনি বনাই আছোঁ। মায়ে গাহৰি মাংস নাখায়, সেইবাবে এয়া কালি অনা মাছ আছিলে, হালধি আনি থৈ দিয়া আছে। এয়া বনাম, এই তুৰৈটোৰ লগত বনাম, বিলাহী, আলু আৰু তুৰৈ দি বনাম। এতিয়া এয়া বিলাহীখিনি গলি যোৱাৰ পিছত মই ইয়াতে অকণমান পানী দি দিম। এইফালে মোৰ মাংসখিনি এতিয়া ৰেডি হৈ গ'ল।
এতিয়া মই মাংস বনাই মেলি হৈ গ'ল, ৰান্ধি মেলি থৈ দিছোঁ আৰু ভাইটিয়ে খালে, মায়ে খোৱা নাই, ময়ো খাবলৈ হোৱা নাই। মই এফালে পুটুককৈ যাবলৈ ওলাইছোঁ, মানে ওলাবলগীয়া হ'ল। মই যে আপোনালোকক দেখাই থাকোঁ পোৱালিটো, সেই পোৱালিটো মানে জ্বৰ উঠিছে। এতিয়া পটককৈ ডাক্তৰৰ ওচৰলৈ যাবলৈ লৈছে। খুৰীয়ে মোক লগ ধৰিলে, আমি ক'তো যাবলৈ ডক্টৰৰ ক'লে, মই ওচৰলৈ গৈ ওলাইছোঁ। আছোঁ চিট চাব আৰু তাৰপিছতে দেখাই থাকিম আপোনালোকক, চাই থাকিব। ভাত আহিয়ে খামহি, এতিয়া খাবলৈ নহ'লে আৰু। এইফালে এয়া পোৱালি ঘূৰি আহিছে, গাটো বেয়া যে তাৰ, মনটো মাৰি আছে একেবাৰে এইকেইদিন। এতিয়া আমি ইয়াৰ ৰংঘৰৰ ওচৰ পাইছোঁহি। বৰ্তমান ইয়াত মানুহেই নাই লকডাউনৰ বাবে। আগতে পূৰা মানুহ বহুত থাকে, এতিয়া লকডাউন কাৰণে মানুহ নাই। এয়া ৰংঘৰ। এতিয়া আমি পাইছোঁহি শিৱসাগৰ কলেজৰ ওচৰ পাইছোঁহি। এইখন হৈছে গেটখন কলেজৰ, বহুত ডাঙৰ হয় কলেজখন। আমি এতিয়া ডক্তৰৰ ওচৰ পাই গ'লোহি। এতিয়া মিতু আছে মোৰ ওচৰত, দেখাই মেলি হৈ গ'ল, এতিয়া ঘৰলৈ যাব লাগে আৰু। এতিয়া ঘৰ আহি পাইছোঁহি, গা পা ধুই মেলি আজৰি হৈ লওঁ, আকৌ লগ পাইছোঁ দেই। এতিয়া মই গাটো ধুই পিনি ভাতকেইটা বাঢ়ি লৈছোঁ খাবলৈ, খাই লওঁ ভাতকেইটা। এয়া মাংস লৈছোঁ কাঁহীত, তাৰপিছত এইফালে মাছৰ জোল। এতিয়া মই ভাত পানীকেইটা খাই মেলি আজৰি হৈছোঁ, এতিয়া অকণমান শুই দিম ভাগৰ। আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।